প্ৰেম, ভাল পোৱা এইবিলাক কি বস্তু মই একোকে বুজা নাছিলো আৰু বুজি পোৱা নাছিলো এই ৰোমান্টিক গানবোৰৰ অৰ্থ আৰু এইবোৰ মই সকলো ফটুৱা বুলি ভাবিছিলো তোমাক দেখা আগমুহূৰ্তলৈকে। হয় দিয়া, কিন্তু সকলোবোৰ পৰিৱৰ্তন হৈ গৈছিল তোমাক দেখাৰ পৰা। এনেকুৱা লাগিছিল সেই মোৰ বেয়া লগা ৰোমান্টিক গানবোৰ যেন মোৰলৈকে ৰচিছে, প্ৰতিটো শব্দ আৰু প্ৰতিটো শব্দৰ অৰ্থ মোৰ লগত খাপ খোৱাকৈ। মোৰ ভাল লাগে তোমাৰ গুলপীয়া ওঠৰ মিচিকীয়া হাঁহি, ভাল লাগে তোমাৰ বেয়া বেয়া গালিবোৰ শুনিবলৈ মই বহুত ভাল পাওঁ, কাৰণ বিজুলী ঢেৰেকনি মৰাৰ পিছতহে বৰষুণ আহে, যাক সকলোৱে ভাল পায় আৰু ময়ো বৰ ভাল পাইছিলোঁ। তোমাক দেখাৰ পৰাই মই বুজি পাইছিলোঁ প্ৰেম কি আৰু এই প্ৰেম কিমান মহান। মই তেতিয়াহে গম পাইছিলোঁ যে মোৰ বুকুৰ ঠিক সোঁফালে এটা বস্তু আছে যাক হাৰ্ট বুলি কোৱা হয়। তোমাৰ নাম ল'লে সি বৰকৈ জপিয়ায়, তোমাক এবাৰ চোৱাৰ এয়াই নেকি প্ৰেম ভাল পোৱা?